নমস্কাৰ বন্ধুসকল, ৱেলকাম মাই চেনেল জেডা 0.2 ষ্টৰী। আজি আপোনালোকলৈ লৈ আহিছোঁ এটি মৰম লগা প্ৰেম কাহিনী। সকলো ব্যক্তিৰ জীৱনতে প্ৰেম আহে। এই প্ৰেমে আপোনাৰ জীৱনলৈ এটি নতুন জোৱাৰ, নতুন আশা, এটি নতুন জীৱনৰ আগমন ঘটায়। প্ৰথমতে সকলোকে এই প্ৰেমে বহুত সবল বান্ধোনেৰে আগবঢ়াই লৈ যায়, কিন্তু পিছত এই প্ৰেমে লাহেকৈ থমকি যায় আৰু ইয়াৰ ফলত প্ৰেমৰ বান্ধোন লাহে লাহে কৰি ভাঙিব ধৰে। এনেকুৱা এটা কাহিনী লৈ আহিছোঁ আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিবলৈ। যিহেতু এইটো মোৰ নতুন চেনেল হয়, গতিকে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে মোৰ ষ্টৰিবোৰ অতি সোনকালে পাবলৈ হ'লে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজিৰ ষ্টৰিটো আমাক শ্বেয়াৰ কৰিছে শিৱসাগৰৰ পৰা ভাস্কৰজ্যোতি বৰাই। তেওঁ কৈছে যে মই যেতিয়া HS পঢ়ি আছিলোঁ তেতিয়া মোৰ জীৱনৰ মোৰ প্ৰথম প্ৰেম অলিছা আহিছিল। তেন্তে আজি আমি শুনিম ভাস্কৰজ্যোতি বৰা আৰু অলিছা দুৱাৰাৰ লাভ ষ্টৰি। আহক তেন্তে ষ্টৰিটো আৰম্ভ কৰোঁ। সেইবোৰ কি যে দিন আছিল যেতিয়া কলেজত ছুটি সময়ত তোমালৈ কলেজৰ গেটৰ মুখত ৰৈ থাকোঁ। কলেজৰ গেটৰ মুখত মোক ৰখি থকা দেখি তোমাৰ মুখৰ সেই হাঁহিটো মোৰ আজিও মনত আছে, মোৰ আজিও মনত আছে, মোৰ আজিও মনত আছে। আজি যে এজনীও ভাল ছোৱালী দেখা নাই বে। আজি দিনটো এজনীও ছোৱালী দেখিয়ে নাপাম হপায়। কাম নাই আৰু তোৰ মোবাইলতচোন ল'ৰাতকৈ বেছি ছোৱালীৰ নাম্বাৰ ভৰি আছে। মোৰ কথাটোতো চিন্তাই নকৰ যে তোৰ লগৰ এটা ছিংগল আছে। হ'ব দে, ক তোক কেনেকুৱা ছোৱালী লাগে। অলপ ধুনীয়া হ'লেই হ'ব আৰু তাইৰ মনটো ধুনীয়া হ'ব লাগে। ৰহ তেন্তে এই নাম্বাৰটো ল, মোৰ লগৰ ছোৱালীৰ নাম্বাৰ হয়, ফোন কৰিবি তই তাইক। পাগল নেকি? ডাইৰেক্ট ফোন কৰি কি ক'ম ছোৱালীজনীক? তাইও মোক ভাল ল'ৰা এটা চাই দিব কৈছিল, সেইবাবে মই তোক নাম্বাৰটো দি দিছোঁ। তই চিন্তা নকৰিবি, মই তাইক কৈ দিম দে। কিন্তু মইচোন ছোৱালীজনীক দেখাই নাই। আগে কথা পাতি ল, পিছত দেখা দেখি হৈয়ে যাব। ঠিক আছে, নাম্বাৰটো দে। ল। তাইৰ নামটো? অলিছা। ৰাতি কিতাপ পঢ়ি ভাত পানী খাই বিচনাত পৰিলোঁ আৰু মোবাইলটো লৈ তাইলৈ এটা টেক্সট মেছেজ কৰিলোঁ। হাই অলিছা। আৰু 10 মিনিটমানৰ পিছত তাইও মোৰ মেছেজৰ ৰিপ্লাই দিলে। হেল্ল', কোন হয়? মই ভাস্কৰ। অজয়ে তোমাক মোৰ কথা কৈছিল হপায়। কৈছিল। কি কৰি আছা এতিয়া? এনেই বহি আছোঁ, তুমি? ময়ো এনেই বিচনাত পৰি আছোঁ। এনেকৈ আমি ৰাতি 11টামান বজালৈকে কথা পাতিলোঁ। এনেকৈ লাহে লাহে মেছেজত সদায় কথা পাতিব আমি ধৰিলোঁ আৰু 15 দিনমানৰ পিছত মই তাইক এদিন লগ কৰিবলৈ মাতিলোঁ। ঐ শুনা আকৌ, তোমাক কথা এটা ক'ব আছিল। কোৱা। তোমাক এদিন লগ কৰিব পাৰিমনে? অ'কে, কাইলৈ কলেজৰ ছুটীত লগ কৰিম। মই কলেজৰ ছুটীত SK ফাৰ্মাচীৰ ওচৰতে ৰৈ থাকিম। ঠিক আছে। তাৰ পাছদিনা মই কলেজ নগ'লোঁ আৰু তাই কলেজৰ ছুটী টাইমতকৈ অলপ আগে গৈ SK ফাৰ্মাচীৰ ওচৰত তাইলৈ ৰখি থাকিলোঁ। ঠিক অলপ সময়ৰ পিছতে তাই আহিল। আহিলা? আহিলোঁ। ঘৰলৈ যাবলৈ দেৰি হৈছে নেকি?
নাই নাই হোৱা। তুমি বেয়া নোপোৱা যদি তোমাক কথা এটা কওঁ। কোৱা। তুমি বহুত ধুনীয়া। কি যে কথাবোৰ কোৱা তুমি। সঁচাকৈ কৈছোঁ, মই যিমান ভাবিছিলোঁ তাতকৈ তুমি বহুত ধুনীয়া। হয় নেকি? থেংক ইউ। আৰু তুমিও ধুনীয়া হয়। থেংক ইউ। শুনা আকৌ, মই যাওঁ এতিয়া। তোমাৰ লগত কথা পাতি থকা কোনোবা চিনাকি মানুহে দেখিলে প্ৰব্লেম হ'ব। হ'ব দিয়া, যোৱা তেন্তে। বাই। বাই। সেইদিনাৰ পৰা আমাৰ ফোনত কথা পতা বেছি হ'ব ধৰিলে। লাহে লাহে আমি মেছেজ এৰি কল কৰিব ধৰিলোঁ আৰু বহু সময় কথা পাতোঁ। আমি লাহে লাহে কলেজৰ ছুটীত লগো কৰিব ধৰিছিলোঁ। এনেকৈ আমাৰ বন্ধুত্বৰ বান্ধোন ষ্ট্ৰং হৈ উঠিছিল। প্ৰায় এমাহমানৰ পিছত মই এদিন তাইক প্ৰপ'জ কৰাৰ কথা ভাবিলোঁ আৰু এইটো কথা ক'বলৈ মই এদিন অলিছাক কল কৰিলোঁ। হেল্ল', অলিছা, কি কৰি আছা? কিতাপ এখন পঢ়ি আছিলোঁ। তুমি? ময়ো এনেই বহি আছোঁ। তুমি ফ্ৰী আছানে এতিয়া? আছোঁ। কিয়? তোমাক ইম্পৰ্টেণ্ট কথা এটা ক'ব আছিলে। হয় নেকি? কোৱাচোন। কওঁ জানো, তুমি বেয়া নোপোৱাতো? কি যে কোৱা, বেয়া নেপাওঁ। অলিছা, মানে মই তোমাক লাইক কৰোঁ, তুমিতো জানাই। তোমাৰ লগত কথা পাতি, তোমাৰ লগত টাইম স্পেণ্ড কৰি মোৰ ভাল লাগে। তোমাৰ লগত কথা পাতি মোৰো ভাল লাগে, তাতেনো কি হ'ল? নহয় মানে অলিছা, আই লাভ ইউ। মই তোমাক ভাল পাব বিচাৰোঁ। কিবা যদি ভুল ক'লোঁ ক্ষমা কৰি দিবা। বাই। হেল্ল', হেল্ল', হেল্ল' অলিছা, হেল্ল'। মই ভাবিলোঁ যে অলিছাই মোৰ কথাষাৰ শুনি বেয়া পাই ফোনটো কাটি দিলে। বাট 3 মিনিটমানৰ পিছত মোৰ মোবাইলটোত এটা টেক্সট মেছেজ আহিল আৰু এই মেছেজটো অলিছাই দিছিল। অলিছাই লিখিছিল যে, ভাস্কৰ, ময়ো তোমাক মনে মনে ভাল পাই আছিলোঁ, বাট মোৰ ক'বলৈ সাহস হোৱা নাছিল। ভাস্কৰ, আই লাভ ইউ টু। পাহাড়ে পাহাড়ে ওখানে মরম চুব নোৱাৰা হলেও চকুৱে চকুৱে সপোনে সপোনে খাজে ঘৰ দি থাকি নাজানিলেও নীৰৱে নীৰৱে পাখি। এনেদৰে আমাৰ লাভ ষ্টৰী আৰম্ভ হৈছিল। এনেদৰে আমাৰ 3 বছৰ ৰিলেশ্যনশ্বিপ কমপ্লিট হৈ গৈছিল। কিন্তু নাজানো লাষ্ট ইয়েৰ্ছৰ পৰা আমাৰ ৰিলেশ্যনটো যে কাৰোবাৰ চকু লাগি গৈছিল। লাষ্ট ইয়েৰ্ছৰ পৰা আমাৰ কাজিয়া হ'ব ধৰিছিল। আমাৰ ৰিলেশ্যনৰ সবলতাও লাহে লাহে ভাঙিব ধৰিছিল। এনেকেই দিনবোৰ কাজিয়াৰ মাজেৰে পাৰ হ'ব ধৰিছিল। তেতিয়াই মোৰ গ্ৰেজুৱেশ্যন শেষ হৈ মই বেংকত চাকৰি পাই গৈছিলোঁ আৰু মোৰ চাকৰিৰ কাৰণে গুৱাহাটী যাব লগা হৈছিল। অলিছা আৰু মোৰ মাজত ফোনত কথা পতাও লাহে লাহে কমি গৈছিল, কাৰণ মোৰ দিনটোত কামৰ ক্ষেত্ৰত মই অলিছাক টাইম দিব নোৱাৰা হৈ গৈছিলোঁ। মই তাইক যেতিয়াই ফোন কৰিছিলোঁ তাইক মই সদায় কৈছিলোঁ যে আগৰ নিচিনা তোমাক টাইম দিব পৰা নাই, চ' মোক প্লিজ বেয়া নাপাবা। তাইও বুজি পাওঁ কৈছিল। আৰু এনেকেই এৰাতি এটা আনন'ন নাম্বাৰৰ পৰা মোলৈ কল আহিছিল আৰু মই সেই কলটো ৰিচিভ কৰিছিলোঁ। হেল্ল', হেল্ল', তুমি ভাস্কৰ নেকি? হয়, কিন্তু তুমি কোন? তোমাৰ লাইফত এতিয়াও অলিছা আছে নেকি? অলিছা মোৰ GF হয়, কিন্তু তুমি অলিছাক কেনেকৈ চিনি পোৱা? ৰ'বা, অলিছা লাইনত আছে। অলিছা, শুনিছানে? শুনিছোঁ। তুমি কাক ভাল পোৱা কোৱা এতিয়া। অলিছা, কি হৈছে এইবোৰ? ভাস্কৰ, ৰঞ্জন আৰু মই 4 বছৰৰ পৰা ৰিলেশ্যনত আছোঁ। প্লিজ মোলৈ আৰু কম নকৰিবা। ৰঞ্জন, ফোনটো কাটি দিয়া। কিন্তু তুমি, হেল্ল', হেল্ল' অলিছা, হেল্ল'। बेख्याली में भी तेरा ही ख्याल आए, क्यों बिछड़ना है जरूरी
ये सवाल आए तेरी नजदीकियां की खुशी আজি তাই কল নকৰা 1 years হ'ল মই তাইক বহুত কল কৰিব চেষ্টা কৰিলোঁ কিন্তু তাই মোক ব্লক কৰি দিলে কিন্তু মই আজিও কেৱল তাইৰ বাবে বাট চাই আছোঁ থেংক ইউ ভাস্কৰ তুমি তোমাৰ লভ ষ্টৰী আমাৰ লগত শ্বেয়াৰ কৰাৰ বাবে কিন্তু ভাস্কৰ মই কেৱল ইমানেই ক'ব বিচাৰোঁ যে তুমি তাইৰ কথা পাহৰি আগবাঢ়ি যোৱা কাৰণ তাই তোমাৰ পৰা আঁতৰি এতিয়া সুখত আছে চ' তুমিও তাইৰ অবিহনে থাকিবলৈ শিকি লোৱা বন্ধুসকল আজিৰ কাহিনীটো কেনেকুৱা লাগিল প্লিজ কমেণ্টত ক'ব আকৌ এটা নতুন ষ্টৰী লৈ আপোনালোকৰ মাজলৈ অতি সোনকালে আহিম তেতিয়ালৈকে বাই বন্ধুসকল